so welcome back to my YouTube channel Bharita's vlog. আৰু লগতে কও হ্যাপি মানে কি ভোগালী বিহুৰ vlog জনালো আৰু কি জানো না এতিয়া যাও মেজি জুই পুৱাব কিন্তু দেৰি হ'ল তথাপি আৰু উপায় নাই চাও যদি জ্বলাইছে দেখুৱাম যদি জ্বলোৱা নাই তো হেনেকা থাকিব আৰু লৈ লৈছো মই মাখৰে আৰু বহুতেই কিটা কৈ আছে আখৈতো বিয়াত জুন বিলাক দিয়ে সেইবিলাকে আখৈ বুলি কয় এইটো মাখৰে বুলি কয় বাৰু বাকিখিনি নাজানো আৰু তো বলক নহলে এতিয়া আৰু যাও আৰু ঠিকছে ফকছি কিজানি জগলি ময়ো অলপ চলপ মানে কি 12টাৰ পিছতে খাই দিলে তো বলক আৰু মই আহিব লাগে গোটেইখিনি পুৰা আছে হৈছে এনেকে নহ'ব মোৰ দেৰি হৈ গৈছে আৰু ইফালে পুৰা আছে এইগাল সেয়া ৰ'ব সেৱা নকৰিলা কিনো কোৱা এইকেইটা খাব পৰা হৈ গৈছে আৰু হৈছে আমাৰ গাঁৱৰ ৰাইজ সকলে মেজি পুৱাই আছে তাৰ মাত বোল নাই কোনে ক'বা নেকি মানে আমাৰ পৰম্পৰাটো বত্তি ৰাখি আছো বত্তি ৰাখি মামাৰ এইটো মানি পেলাই মামাই যত যি কৈছে বৰষুণো দিছে মামাই 6টাত জ্বলাব দিছিলে আমি 8টাত জ্বলাইছো আৰু এইফালে বিলাস প্ৰসাদ আৰু লগতে মানে গাজি আৰু লগতে কি কয় জানা না এই জুইপুৰাই সকলোৰে জীৱনৰ কৰি আৰু খুব শান্তি সকলো এইফালে দি আছে প্ৰসাদ খাই কাৰণ কি যিহেতু পৰম্পৰা ন এইটো যে মেজি জুই পুৱাই কিনে মই মেজি জুই পুৱাই পেলাই গোট খাব লাগে ন সেইকাৰণে এইফালে সকলোৱে খাই আছে আৰু এই যে বিশেষ চকুৰ কথা নাপাব আৰু মেখেলা চাদৰ মই পিন্ধাৰ সময় নহ'ল কাৰণ মেখেলা চাদৰ পিন্ধাৰে অলৰেডি জ্বলা হৈ গৈছে আৰু এই যে এইবিলাক বনাইছিল নহয় কোনে বনাইছিল দেখাই আছোঁ আগতে বুটখিনি খাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনাৰ বৌসকল গোটেই আছে আমাৰ চিপাহী আৰু ৰ'ব এইফালে খুৰী নহয় জেঠি আৰু এইসকল শিৱ ইফালে কপিৰাইট লাগব ইফালে গাটো কমাব দি আছো ইফালে বাৰে আছে কি ক'ম আৰু এনেকৈ পৰম্পৰাটো ৰক্ষা কৰা হয় দিয়ক জুই মেজি আচলতে মেজি যে জুই পোৱা যায় সেইটো দি বেমাৰ চেমাৰ এইবিলাক কমে বুলি মানে এটা বিশ্বাস আছে ন আৰু এই যে বনাইছে এইটো কোনে বনাইছে ন ৰ'ব এই সকলোৱে প্ৰসাদ খাওঁতে ব্যস্ত নহয় দীপজ্যোতি মেজিটো এই যে পাৰ চৰা বনাইছে হাতকেইটাই বনাইছে দীপজ্যোতি কিমান দিন ধৰিব মোটামুটি 10 দিন 15 দিন গেছে আৰু আগৰ বছৰ যিটো হৈছিল আগৰ বছৰ সৰাই বনাইছে তাৰে আগৰ বছৰ কি আছিল আৰু তাৰে আগৰ বছৰ লণ্ডন ব্ৰিজ এনেকৈ আছোঁ চব এনেকৈ বনাই আছে আৰু অহা বছৰ কিবা হ'ব হয়তো প্লেনিং কৰা নাই আৰু বিশেষ এই এটা এইফালে এটা কমল কৃষ্ণ হাজৰিকা এইটো আৰু গাঁৱৰ মানুহ লগ লাগি পেলাই পালন কৰা হয় মেজি জ্বলোৱা হয় মানে আৰু লগতে কি জানা এতিয়া যে বহুতে কয় যে গাঁৱত বিহুটো এতিয়াও নাই মই কওঁ গাঁৱত আহক না গাঁৱত আহক ইয়াতে বিহু এতিয়াও আছে আৰু সকলোৱে ইয়াতে আছে পিছফালে আছে বহুত প্ৰিয় চবে আৰু জুইটো খুৱাই লওক আৰু এইবিলাক দিছে জেঠিহঁতে তো এনেদৰে পালন কৰা হয় আমাৰ ইয়াতে আৰু জুই পোৱাৰ কাৰণে শুনিছিল না বৰ্ণালী ইফালে আছে চিমি আৰু আমাৰ মাজত আহি উপস্থিত হৈছে সুদূৰ গোলাঘাটৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ বিনা তালুকদাৰ ওৰফে পেটলুঙৰ তিৰি চব গাঁৱকে আহে দিয়ক কিছু যাৰ কাম খতম হৈ আহি যায় আমাৰ পেটলা আছে এইটো পেটলা আৰু ইফালে প্ৰসাদ চসাদ দিলা হৈ গৈছে বৰ্মন আপোনাৰ মঞ্চত বিচাৰি থকা হৈছে দয়বীৰা বৰ্মন আপুনি অত্যন্ত পলমে আহি মঞ্চত উপস্থিত হ'ব লাগে আপোনালোকৰ ডেন্স গ্ৰুপ আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে আপোনালোকৰ সদস্যসকলে আপোনাক বিচাৰি আছে আপোনালোকৰ কেপ্টেইন কবিতা বৰ্মনে আপোনাক অধিক আগ্ৰহেৰে বাট চাই আছে
বিছনাকো পিজাই হাতে বাই বাই দিলো আৰু আপোনালোকক ঘৰত দেখাই আছো ইফালে এইটো নুঘুৰে আৰু কপিৰাইট লাগি যাব ইফালে বাই বাই খাবা আইবা আইবা দা অঁ আমি ভাড়া ঘৰত জুই পুৱা উঠি কিনে আহি গৈছোঁ আৰু চাহ লাল চাহে আৰু মানে এইটো নাৰিকলৰ লাডু আৰু কি ক'বা এই গুণগুণ বিহু খাবা খাবা আইবা হেপী বিহু